আজিৰ এইটো ভিডিঅ'ত আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু কথা জানিম। তেওঁ এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকাৰ আছিল। শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতি নিৰ্মাতা। সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দেৰে অভিহিত কৰিছিল। মহাদেৱ শংকৰৰ বৰত তেওঁৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা বাবে তেওঁৰ নাম শংকৰ বৰ ৰখা হৈছিল। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱ বৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে লিখা এটি কবিতা হ'ল কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰন পৰপৰ শতৰত গময় সভয়ম ভয় ভয় মম হৰ শততয় খৰতৰ বৰ শৰ শত দশ বদন খগচৰ নগধৰ ফন ধৰ শয়ন জগদঘ মপহৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমলজ নয়ন।